শনি আৰু গুৰুৱে কৰিব ধামাল 2023 পৰা 2025 লৈকে 8টা ৰাশিসকলৰ হ'ব পুত্ৰধনৰ প্ৰাপ্তি। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল অসমীয়াত ঘৰুৱা দিহা বাই চন্দ্ৰকলালৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টিত আমি জানিম শনি আৰু গুৰুৰ কেনেকৈ এই 8টা ৰাশিসকলৰ ওপৰত বিশেষ প্ৰভাৱ পৰিব, যাৰ বাবে তেওঁলোকে ধন প্ৰাপ্তি কৰিব পাৰিব, লগতে পুত্ৰ সন্তানৰ প্ৰাপ্তি হ'ব। তাৰে বিষয়ে আজি আমি এই ভিডিঅ'টি জানিম। ঠিক আছে বন্ধু বান্ধৱীসকল, ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে মোৰ চেনেললৈ নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰে ওচৰত থকা নটিফিকেশ্যন বেলখন প্ৰেছ কৰি অল কৰি থৈ দিব, যাতে মই আগলৈ এনেকুৱা টপিকত ভিডিঅ' আনিলে আপোনালোকে প্ৰথমতে নটিফিকেশ্যন পাই যায়। আৰু যদি আপোনালোকক মোৰ এই ভিডিঅ'টি ভাল লাগে তেন্তে এটা লাইক কৰিব, লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। ঠিক আছে, তেন্তে আহক এতিয়া আমি ভিডিঅ' আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, কি হয় যেতিয়া এজনী মহিলাই গৰ্ভধাৰণ কৰে, তাৰপিছত কি হয়, গৰ্ভৱতী মহিলাৰ জনাৰ উৎসুকতা থাকে যে তেওঁৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয়নে ছোৱালী হয়। লগতে তেওঁৰ পৰিয়ালবৰ্গৰ জনাৰ উৎসুকতা থাকে যে গৰ্ভৱতী মহিলাৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয়নে ছোৱালী হয়। এনেতে তেওঁলোকে বিভিন্ন ধৰণৰ উপায় কৰি থাকে বা লক্ষণৰ দ্বাৰা জানিব বিচাৰে যে গৰ্ভৱতী মহিলাৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয়নে ছোৱালী হয়। আৰু বন্ধু বান্ধৱীসকল, যেতিয়া এজনী মহিলাই গৰ্ভধাৰণ কৰে তাৰপিছত কি হয়, তেওঁৰ যিটো ৰাশি লগতে তেওঁৰ যিটো হাজবেণ্ডৰ ৰাশি, সেই ৰাশিৰ ওপৰত বিশেষ প্ৰভাৱ পৰে, যাৰ বাবে এজনী গৰ্ভৱতী মহিলাই জানিব বিচাৰে যে তেওঁ আহিব লগা সন্তান কি হ'ব, ল'ৰা হ'বনে ছোৱালী হ'ব। আৰু বন্ধু বান্ধৱীসকল, আজি মই এই ভিডিঅ'টিত এনেকুৱা 8টা ৰাশিসকলৰ বিষয়ে ক'ম যিসকলৰ শনি আৰু গুৰুৰ কৃপাৰ তেওঁলোকে ধন প্ৰাপ্তি কৰিব, লগতে পুত্ৰ সন্তানৰ প্ৰাপ্তি হ'ব। আহক তেন্তে সেই ৰাশিকেইটাৰ বিষয়ে জানিলোঁ। প্ৰথম ৰাশিটো হ'ল মেঘ, দ্বিতীয়তে বৃষ, তৃতীয়তে মিথুন, চতুৰ্থতে কৰ্কট, পঞ্চমতে তুলা, ষষ্ঠতে মকৰ, সপ্তমতে কুম্ভ, অষ্টমতে মীন। এই 8টা ৰাশিসকলৰ হ'ব পুত্ৰ সন্তানৰ প্ৰাপ্তি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিলে এই 8টা ৰাশিসকল হ'ব পুত্ৰ লগতে ধনৰ লাভ কৰিব পাৰিব 2023 পৰা 2025 লৈকে। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিলে শনি আৰু গুৰুৰ কৃপাৰে কোন 8টা ৰাশিসকলৰ পুত্ৰ সন্তানৰ প্ৰাপ্তি হ'ব তাৰে বিষয়ে। যদি আপোনালোকক মোৰ এই ভিডিঅ'টি প্ৰদান কৰি ভাল লাগিছে তেন্তে মোৰ ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব। ঠিক আছে, ধন্যবাদ।